কবিতাৰ শিৰোনাম শব্দ ব্ৰহ্ম। শব্দত সৃষ্টি হয় পাতনি, শব্দত গতি লয়, শব্দত স্থিতি লয় জীৱনে, শব্দত অন্ত হয়। শব্দত জীৱন্ত হয় শৰীৰ, ম্লান হয় কত হুমুনিয়া। শব্দত স্নান কৰে আত্মাই, অৱসান হয় ক্লান্তিৰ পৰিক্ৰমা। শব্দত বশ হয় সিংহজন, স্নেহময় হৈ ত্যাগ কৰে ৰণপ্ৰাংগণ। শব্দত বৈৰী থমকি ৰয়, শব্দত কৰে মৌনতা ধাৰণ। শব্দত কম্পিত হয় অনন্ত, প্ৰকাশ্য হয় মহত্ব। শব্দত তুষ্ট হয় ক্ষুধাতুৰ আত্মা, শব্দত ৰুষ্ট হয় অদৃশ্য। শব্দত ব্ৰহ্মত্ব প্ৰাপ্তি হয়, লাভ হয় দেৱত্ব। শব্দত প্ৰলয়ৰ সৃষ্টি হয়, অৱক্ষয় হয় মনুষ্যত্ব। শব্দত অগ্নিদীপ্তমান হয়, আগমন হয় বিনাশ হয়। শব্দত গগন গুঞ্জাৰিত হয়, কম্পিত হৈ নামি আহে প্লাৱন। শব্দত গঢ়ি উঠে সভ্যতা, প্ৰাণ পায় সংস্কৃতিয়ে। শব্দত সৃষ্টি হয় সাহিত্যৰ, নিঃশেষ হয় দুষ্কৃতিৰ। শব্দত সংগীত সৃষ্টি হয়, সপ্তসুৰ ৰচিত কৰে পশু পক্ষীয়ে। শব্দত ধ্বনিয়ে লয় পায়, সুমধুৰ শিহৰণ অনুভৱ কৰে মানৱ শৰীৰে। শব্দত ৰচিত হয় গীতা ভাগৱত, উৰোদ্ধস্নাত হয় আত্মাৰ পৰা পৰআত্মাই। শব্দৰ ধ্বনিত পবিত্ৰ হয় বায়ুমণ্ডল, গংগোত্ৰী নামি আহে মেদিনী ধৰাই। ওংকাৰ ধ্বনিত জাগ্ৰত হয় ব্ৰহ্মাণ্ড, কক্ষপথত আবৃত হয় গ্ৰহ নক্ষত্ৰ। শব্দত পুলকিত হয় কীট পতংগ, সমুদ্ৰ নিত্যৰতা হয় লৈ বিশাল তৰংগ। শব্দ ব্ৰহ্ম, শব্দই ব্ৰহ্ম। শব্দ ব্ৰহ্ম, শব্দই ব্ৰহ্ম।